নমস্কাৰ যোৰহাট চৰাইদেউ শিৱসাগৰ বহুত বেছি পানী হৈছে হয়তো সবে দেখিছে ভিডিঅ'বিলাক দেখি খুব বেছি বেয়া লাগে মানে নিজে চকু পানী ওলাই আহে ইমান বেছি পানীত মানুহবিলাকে ককবকাই থাকিব লগা হৈছে খাবলৈ এটুপি পানী নাই খাবলৈ একো খাদ্য নাই তাৰ মাজতে মানে আমাৰ কিছুমান মানুহে এতিয়াও মানে টল কৰিবলৈ এৰা নাই মানে সিফালৰ পৰা সিফালে মানে মাজুলীৰ পৰা মাজুলী মানুহে টল কৰিছে আকৌ তেওঁলোকক মানে ৰিপ্লাইটো যোৰহাট ফালৰ পৰা কোনোবাই দিয়ে মানে কেনেকুৱা পৰিস্থিতিত কেনেকুৱা কথা ক'ব লাগে মানুহবিলাকে আচলতে নাজানে নেকি তেওঁলোকক আচলতে মই মানসিক ৰোগী বুলি ক'ম তেওঁলোকে মানে নিজৰ জীৱনটো বচাবলৈ কাৰণে য'ত নেকি পানী হৈছে তেওঁলোকে নিজৰ জীৱনটো বচাবৰ কাৰণে কিমান বেছি চেষ্টা কৰিছে যাতে যেন তেনেকৈ আমি বাচি যাওঁ বুলি তেওঁলোকে ভাবি আছে মনতে আৰু কিছুমানে মানে ফেচবুকৰ কেইটামান টকাৰ কাৰণে মানে কেনেকুৱা ভিডিঅ'বিলাক বনাই আছে আগতে আমাক হাঁহিছিলে এতিয়া তাত পানী হৈছে কেনেকুৱা লাগিছে মানে সেনেকৈ ক'বলৈ অলপ বেয়া নালাগে মানে ভিডিঅ'বিলাক দেখি আপোনালোকৰ বেয়া নালাগেনে মই বৰ্তমান ধেমাজি ছোৱালী হয় আমাৰ ধেমাজিত মানে পানী হয় মানুহে যদি কওঁ ধেমাজিত পানী হয় ন তেতিয়া কওঁ আমাৰ ঘৰৰ ওচৰত পানী নহয় বাকী ঠাইবিলাকত পানী হয় মানে আমি মানে যোনডোখৰত থাকোঁ আমাৰ এইডোখৰত পানী নহয় অকল 2011 চনত বানপানীটোত আমাৰ মানে চোতাললৈ অকণমান আহিছিলে বাকী চব মানুহ মানে ঘৰবিলাক ডুবি গৈছিলে অলপ ভিতৰ গাঁওবিলাকত মানুহে আমাক কয় মানে ধেমাজিত পানী হৈছে বুলি ক'লে আমাৰ একো সেইটো গাত নালাগে কাৰণ ধেমাজিত পানী হয় কাৰণে পানী হয় বুলি মানুহে ক'ব পাৰে এতিয়া মাজুলীততো প্ৰত্যেক বছৰেতো বানপানী হয় সেইকাৰণে মাজুলী মানুহখিনি তোমালোকৰ তাত পানী হয়নে বুলি সুধিলে জানোবা তাতে সেইটো কি হ'ল মানে এতিয়া মানে মাজুলী মানুহখিনিয়ে যে যোৰহাট শিৱসাগৰ চৰাইদেউ মানুহক যে হাঁহিব সেইটো কি কথা হ'ল নেকি আমিও মানে সৰুৰ পৰা শুনাও নাই আৰু যেতিয়াৰ পৰা মানে ডাঙৰ হৈছে ছ'চিয়েল মিডিয়াতো দেখা নাই যে শিৱসাগৰ চৰাইদেউ যোৰহাটত পানী হোৱা আমি দেখাই নাই মানে তেওঁলোকৰ এইটো মানে নতুন অভিজ্ঞতা আৰু ইমান বেছি প্ৰথমতে মানে ইমান বেছি পানী হৈছে তেওঁলোকে কি কৰিব সেইখিনি মানুহক বাৰু এতিয়া মানুহে হাঁহিব লাগেনে মানে কেইটকামান পইচাৰ কাৰণে মানুহে মানে কি ইমান মানে আমাৰ অসমীয়া মানুহবিলাক সঁচাকৈ বহুত বেছি বেয়া অসমীয়া জাতিটো এইটো কাৰণে মানে বহুত বেছি পিছ পৰি আছে অকল মানে মানুহে মানুহক হহা তাৰ বাহিৰে মানে একো কৰিব নোৱাৰে মানে কাৰোবাৰ কিবা এটা হ'লে মানে তাক মানে কেনেকৈ হাঁহি মাৰি মানে তেওঁলোকক আৰু মানে ঠাট্টা কৰিব পাৰি আৰু বেছি তললৈ কেনেকৈ পঠিয়াব পাৰি সেইবোৰে মানে আমাৰ অসমীয়া মানুহবিলাকে মানে সেইবিলাক কথাই ভাবি থাকে সেইকাৰণে বহুত বেছি তলত আছে মানে তলত মানে বহুতখিনি পিছ পৰি আছে এতিয়া সেই মানুহখিনিক মানে বহুতে সহায় কৰিছে মোৰো সহায় কৰিব মন যায় কিন্তু মোৰ পইচা নাই মই তেওঁলোকৰ ভিডিঅ'বিলাক চাই মোৰ নিজৰে মানে বেয়া লাগিছে ইমান বেছি পানী হয় যে মানুহবিলাকে কেনেকৈ আছে আমিতো এতিয়া ঘৰত থাকি মানে ৰিলবিলাক চাই লৈ পিনে বহুত বেছি বেয়া লাগিছে বুলিয়ে ক'ব পাৰিছোঁ কিন্তু তেওঁলোকে যে নিজৰ জীৱনটো বচাবৰ কাৰণে কিমান বেছি চেষ্টা কৰিছে কিমান সৰু বাচ্ছাবিলাকক লৈ দাঙি আনিছে ভিডিঅ'বিলাক দেখিবলৈ আচলতে বহুত বেছি বেয়া লগা হৈছে আৰু তেনেকুৱা এখিনি ভিডিঅ' চোৱাৰ পিছত মানুহে বাৰু ক'ব পাৰে নে ভালে হৈছে এতিয়া আমাক আগতে হাঁহিছিলে নহয় এতিয়া তেওঁলোকৰ পানী হৈছে আমি খুব বেছি ভাল পাইছোঁ বুলি সেইটো মুখৰ পৰা মানে কেনেকৈ ওলাব পাৰে আমাৰ জেগাবিলাকত পানী হয় ধেমাজিত পানী হয়তো পানী হয় বুলি ক'ব মানুহে সেইটোতো বেয়া পায় মানুহে একো লাভ নাই এতিয়া মাজুলীত পানী হয় কাৰণে মাজুলীত পানী হৈছে বুলি কৈছে তাতে সেই ছোৱালী এজনী ভিডিঅ' বনাই আছে আৰু বহুত মানে তেওঁক মানে যিবিলাকে মানে এনেকৈ ভিডিঅ' বনাইছে সেইবিলাক মানুহক মই আচলতে মানসিক ৰোগী বুলিয়ে ক'ব পাৰিছোঁ ভাল মানুহে মানে এনেকুৱা পৰিস্থিতিত কেতিয়াও এনেকুৱা ভিডিঅ' বনাব নোৱাৰে আৰু ফেচবুকৰ কেইটকামান মানে পইচা লোভত মানে কাৰণ কিবা এটা মানে তেনেকুৱা মানে বেলেগ ভিডিঅ' বনাই দিলে মানে অলপ ভিউজ যায় ন অকণমান মানুহে মানে কণ্ট্ৰভাৰ্চি হৈ গ'লে কমেণ্টবিলাক কৰিলে মানে ভিডিঅ'টো অকণমান বেছি ভাইৰেল যায়গৈ যে সেইবোৰ মানে ভাইৰেল যোৱা কথাতে মানে তেওঁলোকে মানে এনেকুৱা ফাল্টু কণ্টেণ্টবিলাক বনাই থাকে যিবিলাকে এনেকুৱা ভিডিঅ' মানে বনাই আছে ন তেওঁলোকক মানে ডাইৰেক্ট ৰিপৰ্ট মাৰি দিব লাগে বহুতে যদি ৰিপৰ্ট মাৰে তেতিয়া ফেচবুক পেজটো উৰি গুচি যাবগৈ মই সেইটোৱে ভাবোঁ যেনেকুৱা মানুহ মানে তেনেকুৱা কৰিব লাগে যিবিলাকে এতিয়া মানে ট্ৰল কৰি আছে সেইবিলাক মানুহক ডাইৰেক্ট আপোনালোকে যদি ভিডিঅ'টো যায় ডাইৰেক্ট ৰিপৰ্ট মাৰি দিব মোৰ ইয়াততো আহিলে মই ডাইৰেক্ট ৰিপৰ্ট মাৰি দিম তেনেকুৱা মানুহৰ ভিডিঅ' নাপায় মানে মানুহৰ বহুত বেছি দুখ হৈছে এতিয়া সেই দুখৰ সময়ত আপুনি যদি সহায় কৰিবও নোৱাৰে এষাৰ যদি ভালকৈ মাত দিব নোৱাৰে তেন্তে মানুহক হাঁহিবও নাপায় বহুত বেছি বেয়া লাগে মানে এইবিলাক ভিডিঅ' দেখিলে মানে মই ফেচবুকটো আজিকালি মানে বেছিকৈ নাচাওঁ আৰু ফেচবুকত বেছি মই মানে অনলাইনো নাযাওঁ যেতিয়া মানে যাওঁ এতিয়া দেখিছোঁ ন মানে খং উঠিছে মানে বহুত বেছি এইবিলাক মানুহৰ ওপৰত